সকলোকে স্বাগতম। আজি এটা নতুন ভিডিঅ' বনাবলৈ গৈ আছোঁ। ভিডিঅ'টো একচুৱেলি কপৌ ফুলৰ ওপৰত বহাগৰ বতৰ যি গতিকে মই প্ৰতিটো ভিডিঅ' মানে বহাগ বিহুৰ ৰিলেটিভে বনাই আছোঁ। এতিয়া যোৱাবাৰ ভিডিঅ' ইয়াৰ আগৰটো ভিডিঅ' আছিলে ৰঙালী বিহুৰ এটা ফটোশ্বুট আছিলে আমাৰ চিত্ৰলেখা উদ্যানত। এতিয়াৰ ভিডিঅ'টো হৈছে যে কপৌ ফুলৰ ওপৰত, কাৰণ এজোপা গছ এজোপা আছে, গছজোপা আছে আমাৰ তেজপুৰৰ দ বেচিয়াৰ নলেশ্বৰী থানত। আৰু নলেশ্বৰী থানত থকা গছজোপাত বহুত কপৌ ফুল আছে, আৰু এই কপৌ ফুলখিনি কেনেকুৱা হয়, কিমান আছে তাকে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আৰু বলক ভিডিঅ'টো চাওঁ, আৰু ভিডিঅ'টো যদি ভাল লাগে সম্পূৰ্ণৰূপে চাব, আৰু যদি ভাল লাগে ভিডিঅ' লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আহক। বৰ্তমান আমি দ বেচিয়াত থকা নলেশ্বৰী থানত উপস্থিত হ'লোহি, আৰু নলেশ্বৰী থানত অহাৰ মূল উদ্দেশ্য আছিল যে ইয়াত এজোপা গছ আছে, গছজোপাত বহুত কপৌ ফুল লাগিছে। আৰু যি গতিকে মই এই বৰ্তমান ভিডিঅ'বোৰ আমাৰ বহাগ বিহুৰ ৰিলেটিভেই বনাই আছিলোঁ। ধৰি লওক ইয়াৰ আগৰ ভিডিঅ'টো আছিলে আমাৰ ৰঙালী বিহু উপলক্ষে মুগা সাজ পিন্ধি পেলাই ফটোশ্বুট আছিলে, আৰু এইবাৰ ভিডিঅ'টো হৈছে কপৌ ফুলৰ উদ্দেশ্যলৈ। আৰু যিজোপা গছত আছে কপৌ ফুলজোপা, এই কপৌ ফুলখিনি আপোনালোকক মই দেখুৱাবলৈ বিচাৰিছোঁ। আৰু ইয়াৰ চাৰিপিনে থকা ভিউজটো চাই লওক। একচুৱেলি গাঁৱলীয়া পৰিৱেশ হয় সম্পূৰ্ণৰূপে। বেচেৰিয়াৰ নলেশ্বৰী থান দেখিব পাইছে, ধুনীয়া একদম পূৰা গাঁৱলীয়া আৰু নেচাৰেল বতাহ হয়, আৰু পূৰা পিয়'ৰ। ইয়াত কোনো ধৰণৰ মানে বেলেগ গেছ একো নাই, আৰু কোনো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নহয় এইবোৰ। এখন নলেশ্বৰী থান হয়। আৰু এইপিনে আপোনালোকক লৈ যাব ওলাইছোঁ যিজোপা কপৌ ফুল আছে, এই কপৌ ফুলজোপাৰ ওচৰলৈকে লৈ যাম। ভাঙি দেখিলো অবিৰিক বগাই চিনিলো কোন আহিয়ে পাৰিব নৰিয়া ভাবি ভাঙি দেখিলো অবিৰিক বগাই চিনিলো কোন আহিয়ে পাৰিব নৰিয়া কিয়লা পিছলি জানো পৰে জানো নোহোৱাই হাতত কিয়লা পিছলি জানো পৰে জানো নোহোৱাই। আপোনালোকক কপৌ ফুলজোপা দেখুৱালোঁ। এতিয়া কপৌ ফুলজোপাৰ লগতে মন্দিৰটো দৰ্শন কৰাম, আৰু মন্দিৰৰ ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম। আৰু তেওঁ মানে ঠাইখিনিত থাকি ভাল লাগিছে, সেইকাৰণে সম্পূৰ্ণ গাঁৱলীয়া হয়, আৰু আজিকালি তেনেকুৱা এটা পৰিৱেশ পাবলৈ বহুত ভাগ্য লাগিব যি গতিকে। আৰু আমাৰ আশে পাশে আছে বহুত তেনেকুৱা পৰিৱেশ। তেওঁ বতাহটো ধুনীয়া, আৰু আপোনাৰ আজি যিটো বতৰ গাঁৱলীয়া যদি তাৰ বতৰটো আজি বহুত সুন্দৰ হয়। আৰু মানে আপোনাৰ বিহু বতৰ যি গতিকে এতিয়া বৰ্তমান জানেই বহাগ বিহু অহা আগৰ কেইদিনমান বহুত ধুনীয়া লাগে। বিহু বতৰ যি গতিকে ভালেই লাগি থাকে। সময়বোৰ একচুৱেলি মনটো ভাল লাগে, সময়বোৰ ধুনীয়া। শৰাইখন পাতিবা জ্বলাবা চাকি ধূপ ধূনা মন ভাই লগাবা কাকুতি ঘোষা ৰাম ৰাম নাম ঘৰ দেখিলে ভকতি কৰিবা থাপনা মচিলৈ শৰাইখন পাতিবা
ধৰা মন ভাই সেয়াই হ'ব ভকতৰ সেৱা কাকা এজন আছে এই কাকাজনৰ ওচৰলৈকে লৈ যাম বোলো কাকাজনৰ পৰা কি হয় সুধো ভালকৈ কাৰণ কাকাজনে ভালকৈ জানে তেওঁলোক পুৰণা মানুহ হয় এই আমাৰ কাকা হয় এয়া কাকা কওকচোন যে এই থানখনত আপোনাৰ কিছুমান গুণ আছে আৰু ইয়াৰ মহিমা আছে বুলি কয় যে থানখনত আহিলে মানুহৰ বহু বেমাৰ আজাৰৰ পৰা মুক্ত হয় আৰু বহুবোৰ মানুহ ইয়ালৈকে আহে এই চাকি বন্তি জ্বলাবৰ কাৰণে তাহলে কেনেকুৱা ইয়াৰ বিষয়ে আপুনি কওকচোন কেনেকুৱা হয় কথাবোৰ আগত কথা নাই নেকি এইডোখৰতে কওক বাৰু চলি খুৰা, আছে হয় আপুনি বেয়া নাপাব হা হয় হয় আমাৰ ইয়াত এইখন আমাৰ আজৌ ককাহঁতৰ দিনৰ থান ইয়াত কি কেহেত হয় কোনো লোকে ইয়াত অৱধানা নাই আৰু কিবা মাৰ পিট গা গণ্ডগোল আৰু এই থানত কিবা সুবিধা এইবিলাক ক্ষেত্ৰত একেবাৰে ধূমপান নিষেধ হয় সেইটো বুজিছোঁ আৰু যে আপোনাৰ মানুহৰ ধৰি লওক কিছুমান ঘৰুৱা সমস্যা ধৰি লওক অসুখ বিসুখ হ'লে থানখনলৈকে মানুহে বহুতে চাকি আগবঢ়ায় এই কিবা কিবি তেতিয়া ঘৰত কাৰোবাৰ কিবা কিবি যদি হয় তেতিয়াহ'লে এই নলচৰ নাম লৈ পেলাই এদিন আহি চাই ইয়াত সহায় সুবিধা দি দিলে বছ ভগৱানে মংগল কৰে ঘৰখন মংগল কৰিব আৰু তেওঁ দিনে দিনে ক্ৰমান্বয়ে ভাল হৈ আহিব ভাল হৈ আহিব ন এই কথাষাৰ মই এতিয়াই নহয় মই আগৰ পৰা শুনি আহিছোঁ ধৰি লওক আমাৰ যেতিয়া সৰুতেও আহিছোঁ এই নামঘৰ তেতিয়া এই নামঘৰ বনোৱা নাছিলে নামঘৰটো এটা বাঁহৰ হেৰি আছিলে কাঠৰ আছিলে আৰু ইয়াৰ লগতে আপোনাৰ তেতিয়া আমি আহিছিলোঁ ধৰি লওক ঘৰত মোৰ মনত আছে ঘৰত যেতিয়া গৰু ছাগলীৰ অসুখ হয় তেতিয়া আমি মানে কি হয় মাহঁতে নামঘৰলৈকে চাকি গছ আগবঢ়ায় যে নামঘৰটোত চাকি গছ আগবঢ়ালে ঘৰৰ গৰু চৰু বা যিকোনো মানে বেমাৰ আজাৰৰ পৰা মুক্ত হয় এই ওপৰত থকা কপৌফুলখিনি হৈছে এয়া কপৌফুল হয় এয়া এইটো একচুৱেলি বনৰীয়া কপৌফুল হয় আৰু এইটো কপৌফুল আমাৰ নাচনীয়ে খোপাত ল'ব নোৱাৰে একচুৱেলি ডাঙৰ চাইজৰ হয় কাৰণ কপৌফুল আমাৰ কেইবাটা প্ৰকাৰো থাকে আৰু বহুত প্ৰকাৰ আছে কিছুমান খোপাত লোৱা আছে আৰু ইয়াতকৈও ডাঙৰ এটা ভাটৌমুখী কপৌফুল আছে আৰু এইটো ভাটৌমুখী নহয় একচুৱেলি এইটো ডাঙৰ হয় কপৌফুলটো এইটো একচুৱেলি ডাঙৰ পাহাৰী এলেকাবোৰত হয় আমাৰতো যিবোৰ কপৌফুল কান্ধত মানে খোপাত লোৱা সেইটো একচুৱেলি আমাৰ ঘৰুৱা তামোল গছ বা নাৰিকল গছ তেনেকুৱাত লগোৱা হয় আৰু এইবোৰ একচুৱেলি জংঘলৰে হয় একচুৱেলি আৰু এইটো কপৌফুল বেছিভাগ পাহাৰত মানে পাহাৰীয়া এলেকাবোৰত হয় আৰু ডাঙৰ গছবোৰত হয় এয়া এইজোপা গছজোপা কপৌফুল গতিকে এডাল মানে কপৌফুলৰ পুলিটো মই লৈ লৈছোঁ লগত কাৰণ মই ঘৰত ইয়াক লগাম বাৰু মোৰ ঘৰতো কেইবাজোপা কপৌফুল আছে আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ কপৌফুলৰ ওপৰত আছিল গতিকে আৰু কেনেকুৱা লাগিলে ক'ব আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পিছৰ ভিডিঅ'টো কেনেকুৱা ধৰণৰ বনাম আপোনালোকক জনাম আৰু যদি ভিডিঅ'বোৰ ভালেই লাগিছে নিশ্চয় কমেণ্টত জনাব আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ